স্কুটিপ্ৰেমীসকলৰ বাবে সুখবৰ। তিনিচুকীয়াৰ অংশুমান টিভিএছত মুকলি হ'ল অত্যাধুনিক সুবিধাযুক্ত এণ্ট্ৰক 150 স্কুটি। বুধবাৰে সন্ধিয়া 150 চিচিযুক্ত অতি আকৰ্ষণীয় স্কুটিখন মুকলি কৰে স্বত্বাধিকাৰ প্ৰাঞ্জল মোহনে। লগতে সহযোগ আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক ৰূপম কাকতি আৰু কমল তালুকদাৰে। প্ৰজেক্টৰ হেডলাইট, নেকেড হেণ্ডেলবাৰৰ লগতে বহুখিনি আকৰ্ষণীয় তথা অত্যাধুনিক সুবিধা আছে এই স্কুটিখনত। 1,19,000 টকাৰ পৰা আৰম্ভ হৈছে এই স্কুটিখনৰ মূল্য। আপুনিও যদি এণ্ট্ৰক 150 ক্ৰয় কৰি আকৰ্ষণীয় তথা অত্যাধুনিক সুবিধাসমূহ লাভ কৰিব বিচাৰিছে তেন্তে আজিয়েই আহক তিনিচুকীয়াৰ সিজুগুৰিস্থিত অংশুমান টিভিএছ ডিলাৰলৈ। আমাৰ এণ্ট্ৰক 150 আজি লঞ্চ হ'ল। ইয়াত আপোনাৰ ফাৰ্ষ্ট এণ্ড ফিচাৰ্ছ 22টা আছে আৰু বেষ্ট এণ্ড ফিচাৰ্ছ 5টা আছে। টোটেল 27 ফিচাৰ্ছ আছে ইয়াত। কিছুমান ফিচাৰ্ছৰ কথা মই ক'ব বিচাৰিছোঁ আপোনালোকক। যেনেকৈ ইয়াত প্ৰজেক্টৰ হেডলেম্প দিয়া আছে, 4টা হেডলেম্প আছে, প্ৰজেক্টৰ হেডলেম্প। তাৰপিছত আপোনাৰ নেকেড হেণ্ডেল বাৰ দিয়া আছে। নেকেড হেণ্ডেল বাৰ বেনিফিট এইটো হ'ব যে যোনে মটৰচাইকেলৰ নেকেড হেণ্ডেল বাৰ থাকে এনেকৈ স্কুটাৰো দি আছে, যেনে মটৰচাইকেল ফিল আহিব, ভাল মটৰচাইকেল চলাইছে বুলি। তাৰপিছত আপোনাৰ এইটো 150 cc হয়, প্লাছ 3 valve ইঞ্জিনৰ লগত আহিছে 150 cc। ইয়াত 0 to 60 অনলি 6.3 ছেকেণ্ডত উঠে। ইয়াৰ টপ স্পীড 104 km/h হয়। ইয়াত TFT মিটাৰ দিয়া আছে। TFT মিটাৰ আপোনাৰ 50+ ফিচাৰ্ছ দিয়া আছে, যেনেকৈ ইয়াত এলেক্সা ইনবিল্ড আছে। যেনেকৈ আপুনি কল কানেক্ট কৰি ফোন আহিলে আপুনি মিটাৰ শ্ব' হ'ব, কানেক্টো কৰিব পাৰিব, ডিছকানেক্টো কৰিব পাৰিব কলত। মেছেজ এলাৰ্ট আছে, ক্ৰেছ এলাৰ্ট আছে আৰু বহুতখিনি ফিচাৰ আছে। তাৰপিছত ইয়াত আপোনাৰ ৰাইড মুড দিয়া আছে, যেনেকৈ ষ্ট্ৰিক মুড আৰু ৰেচ মুড দিয়া আছে। তাৰপিছত যিটো ইয়াত অবজৰ্ভ যোনটো চাইলেঞ্চাৰ দিয়া আছে, স্কুটি চাইলেঞ্চাৰ দিয়া আছে ফৰ চাউণ্ডৰ কাৰণে, ভাল চাউণ্ডৰ কাৰণে। এইবিলাকে ক'ব বিচাৰিছোঁ, বহুতখিনি ফিচাৰ আছে ইয়াত টিভিএছ এণ্ট্ৰক 150। ইয়াৰ প্ৰাইচটো আপোনাৰ ষ্টাৰ্টিং হ'ব 1,19,000 পৰা একচুৱেলি TFT মডেলটো হয়। ইয়াত মডেল দুটা আছে, এটা TFT আৰু এটা নৰ্মেল। ইয়াত 4টা কালাৰত আহে, গ্ৰীণ, ব্লু, ৰেড এণ্ড চিলভাৰ। আমাৰ ডিলাৰ নাম হয় অংশুমান অট'মোবাইল LLP, তিনিচুকীয়া এণ্ড ডিব্ৰুগড়তো আছে। এড্ৰেছ লাইপুলি, তিনিচুকীয়া।